Hello friends, good morning. ৰাতিপুৱা হৈ উঠি চকু কি হৈছে দেখিছে? সেইবোৰ কথা বাদ দিয়া। পোনপ্ৰথমে আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। চ' ভিডিঅ'টো চাই থাকক। এতিয়া যাম এইবোৰ চাক ৰেডি কৰিম, বেঙেনা চেঙেনাবোৰ কটাই আছে, আপোনালোকক দেখাই দিম। চ' ৰাতিপুৱা কাটিছোঁ, মাহ হালধি পিচি আছোঁ, তো আপোনালোকক দেখাই আছোঁ। চ' ভিডিঅ'টো চাই থাকা আৰু গৰু গা চাই থাকা ভিডিঅ'টো। এইটো পকা থেকেৰা, ইয়াক পুৰা নাই আৰু পকা থেকেৰাৰ ভিতৰত কি থাকে দেখিছে। তাৰপিছত এয়া কাটি থোৱা আছে আৰু চব হৈ গ'ল ৰেডি। তাৰ চাকত ভালে ৰেডি হৈ যাব। এফালে আছে এইখিনি হালধি, তাৰপৰা মাটিমাহ, হালধি, থেকেৰা। হেল্ল' ফ্ৰেণ্ডছ, গা ধোৱা হৈ গ'ল। গা ধুৱাই মেলি এতিয়া মাহ হালধি আছে, মাহ হালধিয়ে গা ধুব লাগিব। গা ধোৱাৰ আগতে মানে ইয়াত হালধিয়াখিনি আছে, হালধি গুড়ি। ত' ক'ৰবাত আমলৰি আছে নেকি, আমলৰি মাৰিবলৈ যাম। তাৰপিছত পঁইতা ভাত খাম, কণী যুঁজাম, ধেৰ আছে। ভিডিঅ'টো চাই থাকা। এতিয়া কি কৰিবলৈ যাম? আমলৰি মাৰিবলৈ যাম বোলো। সেয়া আমলৰি মাৰিবলৈ আহিছোঁ। আমলৰি সেয়াত আমলৰিটো দেখিছে, এইটো বাঁহটো। চ' ইয়াক তেতিয়া পাৰিম আৰু ধুনীয়াকৈ। আৰু এইজোপাত আছে এটা কেঁচা হয়, এইটো খুন্দুটো পোলাব নেকি, এইটোতে ভাল ওলাব। চ' পাৰিম, তাৰ পাৰোঁতে আপোনালোকে চাই থাকিব। টোপে নাই দেখা, অকল মাকহে দেখিছোঁ। মাক কয় এনেকুৱা গোটেই মাকহে দেখিছোঁ। টোপ খুন্দু টোপ আছে অকণমান। খাবলৈ হৈ যাব তহঁতৰ। হেল্ল' ফ্ৰেণ্ডছ, পাৰিলোঁ দেই আমলৰি বাঁহ পাৰিলোঁ। আমলৰিখিনি এইখিনি আমলৰি তাৰপৰা আমলৰিখিনি পাৰিলোঁ। তাৰপিছত এতিয়া এইখিনি কণীৰ লগত ভাজিম। কণী, তাৰপিছত বেতগাজ, তৰা গাজ। প্ৰথম এইখিনি আছে, এইখিনি কি আছে দেখিছেনে? মাহ হালধি হেৰি পিচি থোৱা আছে। এইখিনিৰ লগত এতিয়া গাটো ধুই ল'ম। তাৰপিছত পঁইতা ভাত খাম। তই ভিডিঅ'টো চাই থাকা। হেল্ল' ফ্ৰেণ্ডছ, গা ধুই হৈ গ'ল। এতিয়া কণী যুঁজাম। গা ধুই ভাইটিৰ লগত কণী 1 প্লেট আনি থৈছোঁ। তো তাৰে দুটামান যুঁজাম আৰু নিয়মটো কৰিম, ভাল লাগিব। চ' বুলি কণী যুঁজাম। তো কণী প্লেট আনিছোঁ। এতিয়া ইয়াক প্ৰথম আনবক্সিং তেনেকৈ কৰিম। এইটো ডাইৰেক্ট কাটি দিলোঁ, এইফালে হৈ গ'ল ফুল চাই গ'ল। এতিয়া ইয়াক এইখিনি কণী কিমানখিনি আছে কাটি দিলোঁ। এইখিনি 1 2 3 4 5টা। তো এইখিনি কণী এতিয়া যুঁজাম ধুনীয়াকৈ ভাইটিৰ লগত। এনেকৈ কাটকৈ দিম, এইটো খতম। হেল্ল', এতিয়া ভাইটি মই কণী যুঁজাম দেই। আৰু ইয়াত এইখিনি কণীখিনি আছে, ইয়াত ভাইটি মই যুঁজাম। ইয়াৰ ভিতৰত কোনটো ভাল হ'ব, কোনটো ভাল হ'ব। এইটো চিলেক্ট কৰিছোঁ, এইটো ভাইটি মই যুঁজাম এতিয়া। ফ্ৰেণ্ডছ, কণী যুঁজালোঁ কিন্তু মই হাৰিলোঁ। তাৰপৰা অকল এটাই জিকিলোঁ, ঢেৰ খেলিলোঁ, এটাই জিকিলোঁ। তো এইবোৰ গোটেই ভঙা কণী আছে। তো এতিয়া হৈ গ'ল। ইয়াত এতিয়া আমি এইখিনি কণীখিনিৰ লগত আমলৰি টোপখিনি বনাম। ভঙা কণীখিনিৰ লগত আমলৰি টোপ আছে। আৰু এইখিনি ইয়াক কি কয়, তৰা গাজলি, বেত আছে আৰু তৰা গাজলি আছে। তৰা গাজলি, বেত গাজ এতিয়া ভাজিম। তাৰপিছত কি খাম? পঁইতা ভাত। ভিডিঅ'টো চাই থাকা, মজা লাগিব। এইখিনি পঁইতা ভাত ৰেডি হৈ গ'ল। তাৰপৰা এইফালে আছে বইল কণী, চিনি পাইছে আৰু এইকেইটা নকওঁ আৰু এইডোখৰ। তাৰপৰা এইখিনি আমলৰি। তাৰপৰা এইফালে এতিয়া কেৰাহীত ভাজি আছে বেতগাজ, তাৰপিছত তৰা গাজলি। এতিয়া আমলৰিখিনি দি দিব। আমলৰিখিনি দিয়াৰ পিছত কণী এটা দি দিব আৰু তাৰপিছত আৰু পঁইতা ভাত খাই দিম। মজা লাগিব। এতিয়া কি হয়, এইবোৰ নীতি নিয়মৰ মতে, সেইকাৰণে মই এতিয়া গা ধুলোঁ। গা ধুই মেলি ভাতটো খালোঁ। ভাত খোৱাৰ পিছত গুৰু সেৱা কৰিম দেই। গুৰু মানে দেউতাক সেৱা কৰিম। তাৰপিছত ইয়াত এতিয়া চব আছে দেই, কি আছে, পইচা 10 টকা আছে চাগে, তামোল 2টা আছে, তাৰপিছত আৰু কিবাকিবি আছে আৰু চব সেৱাটো কৰি লওঁ। আপোনালোকে চাই থাকক।
গুৰু সেৱা কৰিলোঁ গুৰু সেৱাত এতিয়া কি দিয়া আছে দিছে নাই 10 টকা দিয়া আছে তাৰপিছত তামোল 2টা পাণ 2 খিলা তাৰপৰা এইফালে গেঞ্জি এটা এইফালে গামোচা এখন আৰু এখন চেলেং এখন তো এইকেইটাই দিছোঁ আমাৰ বেছি শক্তি নাই যে সেইটো কাৰণে এইকেইটাই দিছোঁ দেই চ' কেনেকুৱা লাগিলে আজি বিহুৰ দিনা মই ঘৰত সকলোৰে মা হালধিৰে গা ধুই কণী যুঁজাই গৰু গা ধুৱাই সকলো কৰিলোঁ খোৱা বোৱা কৰিলোঁ তাৰপৰা গুৰু সেৱা কৰিলোঁ জাষ্ট এতিয়া চাইছে এতিয়া আমি যাম নামঘৰলৈ এয়া নামঘৰলৈ ওলাইছা আৰু নামঘৰত গৈ নামঘৰৰ গুৰু সেৱা কৰিম তাৰপৰা আপোনালোককো বাই বাই দিম মই কৈ থাকিম আৰু কিবা কিবি চ' ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল এনেকৈ ভিডিঅ'বোৰ চাই থাকিবা এতিয়ালৈ বাই বাই